হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ। গাইজ, এয়া ৰাতিপুৱা আৰু এয়া আমাৰ মনো আছে লগত। আৰু দেখিছে গাইজ, ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ। তো আজি এসপ্তাহ মানে হ'ল প্ৰায় বৰষুণ এৰাই নাই। তো আমিও আছোঁ ঘৰত। মনত দাঁত সৰি গৈছে। তো গাইজ, ঘৰতে আছোঁ আৰু এতিয়া বহি। আৰু লৈ পেলে আজি কিবা নাচি দেখাব। তো এলাজ কৰি আছে। তো গাইজ, এয়া হান্দিত ভাত বহাই দিছোঁ। মানে মানুহ খাবৰ কাৰণে নহয় আৰু, এয়া গাহৰিৰ কাৰণে দানা। তো ये बड़ी अच्छी बात कही आप। তো ইয়াত দিছোঁ চাউল আৰু মেগী গাহৰিৰ এয়া গাহৰিৰ কাৰণে দানা। আৰু এয়া মানুহ ৰাতিপুৱা সময় যিহেতু আমাৰ আৰু ব্ৰেকফাষ্ট চেকফাষ্ট বুলি কোনো কথা নাই, আমাৰ ডাইৰেক্ট ভাতে চলি যায়। এয়া হ'ল কলডিল ভাজা, আৰু এইফালে মাছৰ আঞ্জা, আৰু এইফালে কি আছে, ফিংগাৰ। তো ভাত খাব লাগে আৰু। তো গাইজ, এইখন হ'ল আমাৰ মাখি মাৰা দেশী যোগাৰ। তো কাৰ কাৰ ঘৰত এনেকুৱা মাখি মাৰা বনাই ক'বচোন। এয়া হ'ল আমাৰ মাখি মাৰা দেশী যোগাৰ। আৰু এয়া মাৰি দেখা मजा नहीं आ रहा है। 2 3 এতিয়া মাখি মাৰিম কয় গ'লে এই ফিনিছ। আৰু এয়া মুনু আমাৰ মুনু বোলে এটা গানত আজি ৰিল বনাব। কোনটো একবাৰ দেখাই একবাৰ দেখাই দি কোনটো দেখা, একবাৰ দেখাই দি দেখা। এইটো মানে কিবা এই থুথৰিত হাত লগা ডেন্সটো। তো গাইজ, মুনু বনাব বোলে, সেইকাৰণে মোক কৈ আছে। তো গাইজ, এয়া হ'ল ভাত। এয়া কি আছিলে, কলফুল ভাজা, কলডিল, আৰু এয়া হ'ল ৰঙালাও আৰু মাছৰ আঞ্জা, আৰু আমাৰ মুনু। তো গাইজ, এয়া আমাৰ মুনু আৰু মই এতিয়া ভাত খাম। এয়া হ'ল মোৰ পৰা মাছ চুৰ হৈ আছে, মোৰ হেৰিৰ পৰা। এয়া गजब बेइज्जती है।